হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। মই এগৰাকী এছপিৰেণ্ট SSC CGLৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু তাৰ মাজতে মই তোমালোকৰ সহায়ৰ বাবে সময় উলিয়াই ভিডিঅ'বিলাক প্ৰস্তুত কৰি আছোঁ। আৰু তোমালোকে ইতিমধ্যে গম পাইছা, পৰীক্ষালৈ যিহেতু সময় যথেষ্ট কমি আহিছে, গতিকে এইখিনি সময় খুব গুৰুত্ব সহকাৰে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে। আৰু পোনপ্ৰথমে তোমালোকে নিজৰ পঢ়াৰ স্থিতিটো উপলব্ধি কৰি চাব লাগিব। কিমানখিনি চিলেবাছ কমপ্লিট হ'ল বা এতিয়াও বাকী আছে, এই সকলোবোৰ মূল্যাংকন কৰি চাব লাগিব আৰু পৰৱৰ্তী প্ৰস্তুতি চলাই নিব লাগিব। ঠিক আছে। আৰু তোমালোকলৈ এটা গুৰুত্বপূৰ্ণ অনুৰোধ, তোমালোকে কেতিয়াও বিনা কাৰণত মোবাইলটো নাচাবা, বা যদিও চোৱা তেন্তে পৰীক্ষাৰ ৰিলেটেড ভিডিঅ'বিলাক চাবা, MCQ চাবা, এনেকৈ ৰচনা কেনেকৈ লিখা হয় চাবা, ৰচনা টপিকবোৰ চাবা। কিন্তু এনে ৰিলছ ফিল্মছ সেইবোৰ চাই সময় নষ্ট নকৰিবা। ঠিক আছে। এতিয়া বাৰু আজিৰ ভিডিঅ' টপিকটোলৈ আগবাঢ়োঁ। আৰু তোমালোকে গোটেইকেইটা প্ৰশ্ন কিমানটা স্ক'ৰ কৰিব পাৰিলা বা কিমানটা শুদ্ধ এনচাৰ কৰিব পাৰিলা তাৰ কমেণ্টত জনাবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আগন্তুক ভিডিঅ'বিলাকৰ কাৰণে। আৰু কিবা যদি অসুবিধা বিষয়ত, যিকোনো বিষয়ত বুজিবলৈ অসুবিধা পাইছা, তেন্তে কমেণ্টত সেইবোৰো জনাব পাৰিবা। আমি সেইটোৰ ওপৰত ভিডিঅ' বনাম, তোমালোকক সহায় কৰিবলৈ আমি সাজু আছোঁ। ঠিক আছে। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱন প্ৰক্ৰিয়াৰ আমি 30টা গুৰুত্বপূৰ্ণ MCQ লৈছোঁ আৰু নিশ্চয়কৈ তোমালোকৰ পৰীক্ষাত সহায় হ'ব এইকেইটা কমপ্লিট কৰি যদি তোমালোকে যোৱা। ঠিক আছে। আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, সেউজীয়া উদ্ভিদৰ পুষ্টিটোক আমি কি বুলি কওঁ? অপশ্যন এত আছে স্বপোষিত, অপশ্যন বিত আছে পৰপোষিত, আৰু চিত আছে পূৰ্ণগ্ৰাহী, আৰু ডিত আছে মৃতজীৱী পোষী পুষ্টি। ঠিক আছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, স্বপোষিত পুষ্টি। আমাৰ নেক্সট 2 নম্বৰ প্ৰশ্নটো হ'ল, কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নামটোক আমি কি বুলি কওঁ? মই প্ৰথমে এনচাৰটো দেখুৱাই নিদিওঁ, তোমালোকে নিজে নিজে কৰি লোৱা। ঠিক আছে। আমাৰ অপশ্যন এত আছে গ্লুক'জ, বিত আছে ফ্ৰুক্ট'জ, চিত আছে গেলেক্ট'জ, ডিত আছে প্ৰ'টিন। কিন্তু এতিয়া আমাৰ শুদ্ধ উত্তৰটো হ'ব গেলেক্ট'জ এণ্ড অপশ্যন চি। 3 নম্বৰ প্ৰশ্নটো হ'ল, ডেছ এবিধ শৰ্কৰা? আমাৰ এই গোটেই 4টা অপশ্যনটোৰ পৰা আমি ডেছটোত বহাব লাগিব। আমাৰ অপশ্যন এত দিয়া আছে গ্লুক'জ, বিত দিয়া আছে চুক্ৰ'জ, চিত দিয়া আছে মাল্ট'জ, আৰু ডিত দিয়া আছে এটাও নহয়। তোমালোকে ইতিমধ্যে চাগে নিজে কৰিব পাৰিছাই। গতিকে আমি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গ্লুক'জ। 4 নম্বৰ প্ৰশ্নটো হ'ল, কোনবিধ বিপাক কাৰ্য নিয়ন্ত্ৰিত কৰা পুষ্টি দ্ৰব্য? তোমালোকে নিজে নিজে কৰি লোৱা। অপশ্যন এত আছে কাৰ্বহাইড্ৰেট, বিত আছে স্নেহ দ্ৰব্য, চিত আছে ভিটামিন, ডিত আছে প্ৰ'টিন। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ভিটামিন। আমাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল, কোনবিধ প্ৰাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা? ঠিক আছে। আমাৰ অপশ্যন নম্বৰ এত আছে গ্লুক'জ, বিত আছে ফ্ৰুক্ট'জ, চিত আছে মাল্ট'জ, আৰু ডিত আছে গেলেক্ট'জ। আমাৰ শুদ্ধ উত্তৰটো হ'ব গেলেক্ট'জ। আমাৰ 6 নম্বৰ প্ৰশ্নটো হ'ল, কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত হৈ থাকে? তোমালোকে নিজে নিজে এনচাৰটো কৰি লোৱা। কিন্তু মই এইবাৰৰ পৰা অপশ্যনবিলাক পঢ়ি নিদিওঁ, তোমালোকে নিজে নিজে চাই ল'বা। মই ডাইৰেক্ট উত্তৰটো কৈ যাম। ঠিক আছে। আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কাৰ্বহাইড্ৰেট। 7 নম্বৰ প্ৰশ্নটো হ'ল, কোনবিধ উৎসেচক অগ্নাশয় ৰসত পোৱা যায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, এমাইলপচিন। 8 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰাণীৰ পুষ্টি। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, পৰপোষিত। 9 নম্বৰ প্ৰশ্নটো হ'ল, কোনবিধ আন্তৰিক ৰসত থকা পাচক উৎসেচক? আমাৰ শুদ্ধ উত্তৰটো হ'ব ইৰেপচিন। অপশ্যন নম্বৰ চি, ইৰেপচিন। আমাৰ 10 নম্বৰ প্ৰশ্নটো হ'ল, এমিবাৰ পাচন। এমিবাৰ পাচন আমি শুদ্ধ উত্তৰটো লিখিব লাগিব অন্তঃকোষীয়। 11 নম্বৰ প্ৰশ্নটো হ'ল, কোনবিধ যৌগই আমাৰ দেহত এণ্টিবডি গঠন কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, প্ৰ'টিন। আমাৰ 12 নম্বৰ প্ৰশ্নটো হ'ল, কাৰ্বহাইড্ৰেট এবিধ অপশ্যন নম্বৰ এ, দেহ গঠনকাৰী, অপশ্যন নম্বৰ বি, দেহ সংৰক্ষক দ্ৰব্য, অপশ্যন নম্বৰ চি, শক্তি উৎপাদনকাৰী, অপশ্যন নম্বৰ ডি, এটাও নহয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, শক্তি উৎপাদনকাৰী। আমাৰ 13 নম্বৰ প্ৰশ্নটো হ'ল, ৰোমাঞ্চক প্ৰাণীৰ পাকস্থলীত ডেছটা কোঠালি থাকে?
অপশ্যন নম্বৰ এত দিয়া আছে এটা, অপশ্যন নম্বৰ বিত আছে 3টা, অপশ্যন নম্বৰ চিত আছে 2টা, অপশ্যন নম্বৰ ডিত আছে 4টা। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 4টা। 14 নম্বৰ প্ৰশ্নটো হ'ল নীল সেউজ শেলাই আৰু ৰঙা শেলাইত পোৱা শালুক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধ হ'ল আমাৰ অপশ্যন নম্বৰ এত আছে ফাইকলিছ, অপশ্যন নম্বৰ বিত আছে ফাইকবিলিন, অপশ্যন নম্বৰ চিত আছে ফাইকমাইচিছ, অপশ্যন নম্বৰ ডিত আছে জেহুফিল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কাইকবিলিন। আমাৰ 15 নম্বৰ প্ৰশ্নটো হ'ব প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া। আমাৰ অপশ্যন নম্বৰ এত আছে মন্থৰ, অপশ্যন নম্বৰ বিত আছে খৰতকীয়া, অপশ্যন নম্বৰ চিত আছে এটাও নহয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি খৰতকীয়া। আমাৰ 16 নম্বৰ প্ৰশ্নটো হ'ল কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো হ'ল অপশ্যন নম্বৰ এ জেন্থফিল, অপশ্যন নম্বৰ বি এটিপি, অপশ্যন নম্বৰ চি টিপিএ, অপশ্যন নম্বৰ ডি পিটিআই। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এটিপি। আমাৰ 17 নম্বৰ প্ৰশ্নটো হ'ব লালটিত থকা কোনবিধ উৎসেচকে অণুজীৱ ধ্বংস কৰে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লাইচ'জাইম। আমাৰ 19 নম্বৰ প্ৰশ্নটো তলৰ কোনবিধ পাচক বশত উৎসেচক নাথাকে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পিত্তৰস। 20 নম্বৰ প্ৰশ্নটো হ'ল সৌৰশক্তিৰ ফটন কণাত নিহিত হৈ থকা শক্তি হ'ল। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কোৱাণ্টাম। 19 নম্বৰ প্ৰশ্নটো হ'ল শালুক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব আলোক বিক্ৰিয়া দশাত। 23 নম্বৰ প্ৰশ্নটো হ'ল কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব মাইটকণ্ড্ৰিয়া। উদ্ভিদৰ শ্বসন কেৱল অপশ্যন নম্বৰ এ দিনতহে ঘটে, অপশ্যন নম্বৰ বি ৰাতিতহে ঘটে, অপশ্যন নম্বৰ চি দিন আৰু ৰাতি উভয় কালতে ঘটে, অপশ্যন নম্বৰ ডি বৰষুণৰ বতৰতহে ঘটে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দিন আৰু ৰাতি উভয় কালতে ঘটে। প্ৰশ্ন নং 25 উদ্ভিদ দেহৰ পৰিৱেশনত কি কলা জড়িত। অপশ্যন নম্বৰ এত আছে কেৱল জাইলেম, অপশ্যন নম্বৰ বিত আছে কেৱল ফ্ল'য়েম, অপশ্যন নম্বৰ চিত আছে জাইলেম আৰু ফ্ল'য়েম, অপশ্যন নম্বৰ ডি এবিধো নহয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জাইলেম আৰু ফ্ল'য়েম। আমাৰ 26 নং প্ৰশ্ন প্ৰাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্যদ্ৰব্য আৰু অক্সিজেন কলাকোষবোৰক যোগান ধৰা হয় সেই তন্ত্ৰটোৰ নাম হ'ল অপশ্যন নম্বৰ এ পৌষ্টিক তন্ত্ৰ, অপশ্যন নম্বৰ বি পৰিবহণ তন্ত্ৰ, অপশ্যন নম্বৰ চি ৰেচন তন্ত্ৰ আৰু অপশ্যন নম্বৰ ডি শ্বসন তন্ত্ৰ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পৰিবহণ তন্ত্ৰ। 27 নং প্ৰশ্নটো হ'ল চিষ্টেমিক ধমনীয়েদি মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিৰ পৰা তেজ ওলাই যায়। আমাৰ অপশ্যন নম্বৰ এত আছে সুৱলিণ্ড, অপশ্যন নম্বৰ বি আছে বাহুলিণ্ড, অপশ্যন নম্বৰ চি আছে সুনিলয় আৰু অপশ্যন নম্বৰ ডি আছে বাহুনিলয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বাহুনিলয়। 28 নং প্ৰশ্নটো হ'ল মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে। আমাৰ অপশ্যন নম্বৰ এ আছে সুৱলিণ্ড, অপশ্যন নম্বৰ বি আছে সুনিলয়, অপশ্যন নম্বৰ চি আছে বাহুনিলিণ্ড আৰু অপশ্যন নম্বৰ ডি বি আৰু চি দুয়োটাই। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সুৱলিণ্ড। আমাৰ 29 নং প্ৰশ্নটো হ'ল মিট্ৰেল ভাল্ভ ক'ত থাকে। আমাৰ অপশ্যন নম্বৰ এত আছে সু আৰু বাহুলিণ্ডৰ মাজত, অপশ্যন নম্বৰ বি সু আৰু বাহুনিলয়ৰ মাজত, অপশ্যন নম্বৰ চি সুৱলিণ্ড আৰু নিলয়ৰ মাজত, অপশ্যন নম্বৰ ডি বাহুলিণ্ড আৰু নিলয়ৰ মাজত। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বাহুলিণ্ড আৰু নিলয়ৰ মাজত। আমাৰ 30 নং প্ৰশ্ন আৰু আজি শেষৰটো প্ৰশ্ন হ'ল তলত দিয়া কোনটো চেতকণাই এণ্টিবডি সৃষ্টি কৰে। আমাৰ অপশ্যনত দিয়া আছে নিউট্ৰফিল, অপশ্যন বিত দিয়া আছে বেছ'ফিল, অপশ্যন চিত আছে মন'টাইট, অপশ্যন ডি আছে লিম্ফ'চাইট আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লিম্ফ'চাইট। গতিকে এইকেইটা আছিলে অতি গুৰুত্বপূৰ্ণ MCQ বেষ্ট কুৱেশ্যন। গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আগন্তুক ভিডিঅ'বিলাকৰ কাৰণে। ঠিক আছে।